জীৱনৰ বিয়লি বেলা তৰুণ অনুভৱ কৰা মানুহজন। মই হেনো বুঢ়া বুঢ়া গোন্ধাওঁ। এই গুণটো ময়ো বিচাৰি চাইছোঁ, নাপাওঁ দেখোন। অভিনয় কবিতাই কাহানিও ক্লান্ত কৰিব নোৱাৰা মানুহজন। মই ভাবোঁ অভিনয় আৰু আবৃত্তি মই অভিমন্যুৰ দৰে মাতৃগৰ্ভত শিকি আহিছোঁ। তেওঁ হেনো নুগোন্ধাই বুঢ়া বুঢ়া। মই কেতিয়াও বুঢ়া বুঢ়া ভাৱ হোৱা নাই, কাৰণ মই অকলহে নহয়েই, মই গোটেই জীৱন মানুহৰ মাজতেই আছোঁ। প্ৰবীণ অভিনেতা কুলতা কুমাৰ ভট্টাচাৰ্যৰ জীৱনৰ ইটো সিটো বহুতো। গুণীন চৌধুৰীৰ সৈতে কুলতা কুমাৰ ভট্টাচাৰ্যৰ দ্য অপিনিয়নৰ বিশেষ সাক্ষাৎকাৰ অনুষ্ঠান।